खुलुमबाय गिबियावनो बड'लेण्ड निउस 24 निफ्राय नोंथांमोननो अननाय सिबिनायखौ जासिग्रोबाय। रायजो सभानि एमपि एबा बिपिएफनि मावफुं आफादगिरि बिस्वजित दैमारिया बिपिएफनि मावफुं आफादगिरि मासिनिफ्राय ओंखारबाय। एमपि बिस्वजित दैमारिया थाबैनो बिपिएफनि ओंखारनानै भारतीय जनता पार्टीआव हाबगोन एबा जइन जागोन होननानै मोनसे खौरांगिरि मेलनि गेजेरजों फोरमायनानै होदों। बिथाङा बिपिएफ हान्जानिफ्राय ओंखारलांनो नागिरनायाव बिपिएफआव गोबां खहा जागोन होननानै गोबाङानो बुंनो नागिरो। मुस्रि दैमारिया रिजनेल पार्टीखौ नागारनानै नेशनेल पार्टीआव जइन जानायनि बाथ्राखौ खौरांगिरि मेलनि गेजेरजों फोरमायना होयो। फै नोंथाङा नायदो खौरांगिरि मेलनि गेजेरजों मुस्रि दैमारिया मा होननानै फोरमायदों। বিপিএফৰ জন্ম লগ্নৰে পৰা আছিল আৰু মই বৰ্তমান বিপিএফ দলৰ কাৰ্যকৰী সভাপতি বা ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে আছিলোঁ আৰু আজি মই বিপিএফ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে বা কাৰ্যকৰী সভাপতি হিচাপে যিটো পদবীত কাম কৰি আছিলোঁ আজি মই ৰিজিগনেশ্যন দিছোঁ আমাৰ সভাৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আৰু ৰিজিগনেশ্যন কপি আপোনালোকক মই অলৰেডি বিতৰণ কৰি দিছোঁ। তো ৰাজনীতিত যেতিয়াৰ পৰা আছিলোঁ তেতিয়াৰ পৰা এটা ইচ্ছা আৰু লক্ষ্য আছিলে কি আমাৰ অসমৰ জনগণৰ কাৰণে কাম কৰা আৰু বিশেষ কৰি মই বড়ো জাতীয় সমস্যাবিলাকক লৈ বড়ো নেতাসকলৰ লগত বিভিন্ন বড়ো সংগঠনত একেলগে থাকি কাম কৰি আহিছিলোঁ হিচাপে বড়োৰ ৰাজনৈতিক যিবিলাক বিষয় আছে ৰাজনীতিৰ লগত জড়িত যিবিলাক বিষয় আছে এই বিষয়বিলাকক লৈ কাম কৰিব লাগে বুলি ৰাজনীতিত থাকি একেলগে কাম কৰি আহিছিল আৰু আজি আহি মই এটা অনুভৱ হৈছে যে মোৰ যিটো প্ৰথম পৰ্যায়ৰ উদ্দেশ্য আছিলে ইচ্ছা আছিলে সেইবিলাক প্ৰায় সম্পূৰ্ণ হ'ল যে যিটো মই বড়োৰ কথা ভাবিছিলোঁ যে প্ৰথম জন্মৰ পিছত যোৱা 27 জানুৱাৰী 2020 চনত যিটো চুক্তি স্বাক্ষৰ হৈ গ'ল আপচু ইউবিপিঅ বা এনডিবিৰ মাজত সেইটোৰ দ্বাৰা আৰু কোনো আৰু মানে সেইটোৰ দ্বাৰা যিখিনি হ'ল মই ভাবোঁ তাতকৈ আৰু অন্য ইছ্যু নাই। গতিকে সেইবিলাক কাৰ্যকৰী হৈ গৈ থাকিব তেতিয়াই বড়ো জাতিৰ নামত আৰু একো সমস্যা নাথাকে। গতিকে মই ভাবোঁ এতিয়া আৰু আমি জনগণৰ কাম কৰিব লাগে ৰাজনৈতিক দল হিচাপে। তো জনগণৰ যদি আমি কাম কৰিব লাগে তেতিয়াহ'লে ৰাজনীতিৰ প্ৰেক্ষাপট আগত যিটো আছিলে তাৰ পৰা অলপ বহল ভিত্তিত বাহিৰত আহিব লাগে সেইটো মোৰ এটা অনুভৱ। মানে মোৰ এতিয়া যিহেতু বিটিচিৰ যিবিলাক কাম আছিলে মই ভাবোঁ বিটিচিৰ কাম সকলোৱে কৰিব পাৰিব বিটিচিৰ জনগণ, কিন্তু এতিয়া অসমৰ কাম নৰ্থ ইষ্টৰ কাম বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো গৈ ফালে ৰাষ্ট্ৰীয় যিটো মূল খুঁটি তাৰ লগত থাকি আমাৰ কাম কৰিবলগীয়া বহুতো আছে। আমি সদায় অসম বা বিটিচি সেইবিলাক যদি আমি কৈ তাতে ব্যস্ত থাকোঁ গতিকে ৰাজনীতি ক্ষেত্ৰখনত আমাৰ পৰিচয় নাথাকিব, আমাৰ সমস্যাৰ বিষয়ে কোনেও অৱগত নহ'ব আৰু ৰাজনৈতিকভাৱে যিবিলাকে দেশখনৰ পৰিচালনা কৰি আহিছে বিভিন্ন পৰিকল্পনাৰ আধাৰত দেশখনক উন্নয়ন কৰাৰ কাৰণে যিবিলাক মানুহে আঁচনি তৈয়াৰ কৰে তেওঁলোকে আমাৰ সমস্যাৰ বিষয়ে নাজানিব, আমাৰ স্কপ কি আছে সুবিধা কি আছে সেইটো নাজানিব আৰু সেইবিলাক নাজানিলে ৰাজনৈতিকভাৱে আমাৰ অসমখন তেনেকুৱা ধৰণৰ পৰিকল্পনাৰ আধাৰত যিবিলাক প্ৰগ্ৰেম আঁচনি হ'ব এইবিলাকত অন্তৰ্ভুক্ত নহ'ব। গতিকে ৰাজনৈতিকভাৱে আমি সেই ক্ষেত্ৰখনলৈও চাব লাগে আৰু সেইটো কাৰণে মই ভাবি আজি বিপিএফ দল ইয়াৰ দায়িত্বৰ পৰা মই নিজকে মানে কিবা কৰিব খুজিছোঁ, আঁতৰত ৰাখিব খুজিছোঁ। মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলত মানে যোগদান কৰিম। কিছু মোৰ এতিয়া এমপি হিচাপে ৰাজ্যসভাত কিছুমান পাৰ্লিয়ামেণ্টাৰী নিয়ম নীতি আছে। পিপল ৰিপ্ৰেজেণ্টেটিভ এক্ট হিচাপে এজন এমপিয়ে যিকোনো ৰাজনৈতিক দল মানে অদল বদল কৰিলে তাত কিছুমান আছে। এইখিনি বস্তু মই ক্লিয়াৰ কৰি লৈ মানে অন্য ৰাজনৈতিক দলত থাকি পেলাই মই কাম কৰি
সময় আজি পদত্যাগ কৰা নাই প্ৰাথমিক সদস্য কিছু অলপ টেকনিক্যাল কথা আছে বিং এ মই ৰাজ্যসভাৰ এমপি পিপল ৰিপ্ৰেজেন্টেটিভ এক্ট মতে তাক মানে আপোনাৰ ডিসিপ্লিনাৰী কিছুমান কিবাটো আছে তাক গতিকে হিতুৰ কাৰণে সেই বস্তুখিনি এতিয়া মই পাৰ্লিয়ামেণ্টত মানে ঠিক কৰি আছো লিগেলি সাপোজ যদি মই ৰাজনৈতিক দল ত্যাগ কৰোঁ বা ৰাজনৈতিক দল মানে সলনি কৰাৰ নিচিনা হৈ যায় তেতিয়া এজ এ পিপল ৰিপ্ৰেজেন্টেটিভ মানে এক্টৰ দ্বাৰা মই এজন নিৰ্বাচিত মানে এমপি হিচাপে ইয়াৰ মানে কি ধৰণৰ কি হ'ব মই আইনো ভংগ কৰিব খোজা নাই ৰাজনৈতিক দল হিচাপেও মানে কাকো অৱমাননা কৰিব খোজা নাই কিন্তু বিপিএফ দলৰ কাৰ্যকৰী সভাপতি মানে হয় ভালে সাপোজ দলৰ বিৰুদ্ধে কোৱাটো উচিত নহয় আৰু দলত থাকে দলৰ মানে কি কয় কথা একো নকৈ পালে বহি থকাটো উচিত নহয় সেইকাৰণে যাতে বিপিএফ দল মুক্ত হয় মগ লৈ আজিৰ পৰা মানে তেওঁলোকে মগ বাদ দি ফালে চিন্তা কৰিব পাৰিব মগ বাদ দি কাম কৰিব পাৰিব আৰু যদি মোৰ ওপৰত কিবা এটা তেওঁলোকৰ গালি দিব লগাও আছে আজিৰ পৰা গালি দিব পাৰিব আৰু মোক সেইটো মই মুক্ত কৰি দিলোঁ আৰু মই সেইটো চাই পালে 2 দিনৰ পিছত যেতিয়া এজ পাৰ প্ৰচিডিউৰ ইয়াৰ একো নাই মই মানে বিপিএফ দলৰ সাপোজ আজি এমপি আছোঁ মোৰ এলায়েন্সৰ হিচাপে বিজেপি এজিপি তেওঁলোকেও আছিলে মোৰ এমপিৰ ক্ষেত্ৰত গতিকে তেওঁলোকৰ কথা আছে যে তেওঁলোকে কৈছে 2 দিনমান ৰ'ব গতিকে মোৰ প্ৰচিডিউৰখিনি ঠিক হোৱাৰ লগে লগে এইটো হৈ যাব ইভেন মোৰো অলপ কিছুমান প্ৰব্লেম থাকে আমাৰ 1 মাহৰ ভিতৰতে এমপি ৰিজন দিলে এমপি নাথাকিলে কোৱাটাৰ চোৱাটাৰ চব এৰিব লাগে এই কোভিডৰ দিনত মোৰ কাপোৰ কানিও যদি আনিব নোৱাৰোঁ তেতিয়া দিগদাৰ হৈ যাব বিজেপি এতিয়া বিজেপি रायजोसभानि एमपि बिश्वजित दैमारिया थाबैनो भारतीय जनता पार्टीयाव जइन जागोननि खोथाखौ खौरांगिरि मेलनो फोरमायनानै होयो दिनैनि रादाबा एसेनोसै